নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত i20 এখন আৰু L2 এখন দেখাম। তো এইখন হ'ল i20 আছে। যদি ডুৱেলটন স্পৰ্টছ i20 আপোনালোকে ল'ব বিচাৰে চাই লওক। 2019ৰ একদম লাষ্টৰ ফালৰ অক্টোবৰ মাহৰ, খুব ধুনীয়া হয়। আৰু এখন ছেম আছিলে, তো সেইখন ওলাই গ'ল, আকৌ এখন নতুন আহিছে, ছেম কণ্ডিশ্যনত আছে গাড়ী। যদি কোনোবাই i20 ল'ম বুলি ভাবে হোৱাইট কালাৰত ডুৱেলটন, তো এইখন ল'ব পাৰিব, খুব ধুনীয়া। টায়াৰ কণ্ডিশ্যন চাই লওক, গোটেইকেইটা টায়াৰ আপোনালোকে 80-90% টায়াৰ কণ্ডিশ্যন পাই যাব। তো অলপ স্কেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। তো গাড়ী গেট আপ চব খুব ধুনীয়া হৈ আছে। তো স্কেচটো অলপমান আছিলে, কৰাই দিছোঁ। এইটো আপোনালোকে ডিফাৰেঞ্চটো অলপ গম পাইছে। তো সেইটো মই আপোনালোকৰ ভিডিঅ' মানে পেইণ্ট কৰাৰ আগত সেইটো ভিডিঅ' আছে আমাৰ তাত, আপোনালোকে ল'লে চাই ল'ব পাৰিব। মই অলপমান স্ক্ৰেচ আছিলে। তো ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকে এইখন ল'ব বিচাৰে, তেনেহ'লে যদি হাতত পইচা কম আছে, তেনেহ'লে 1 লাখ মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব এইখন গাড়ী। 2019ৰ লাষ্টৰ হয়, খুব ধুনীয়া, বহুত ধুনীয়া গাড়ী নতুন ষ্টকত আহিছে। আপোনালোকে যদি গাড়ী যিকোনো ইউজ কাৰ এখন ল'ম বুলি ভাবে, তেনেহ'লে স্ক্ৰীণত আহি থকা নাম্বাৰটোত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে বা হোৱাটছআপ মেছেজ কৰিবও পাৰে। তো খুব ধুনীয়া হৈ আছে এইখন। 2019 মডেলৰ হয়, ডুৱেলটন i20 স্পৰ্টছ। তো খুব সুন্দৰ হৈ আছে গাড়ীখন। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,70,000 টকা। তো 5,70,000 আছে। তো 5,70,000 টকাত এইখন গাড়ী ল'ব পাৰিব। যদি আপোনালোকে আহি কেছত লয়, আৰু অলপ মই ডিছকাউণ্ট কৰাই দিম, সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী 6 মাহ ফুল গেৰেণ্টি থাকিব, ৱাৰেণ্টি নহয়, গেৰেণ্টি পাব। তো লুকছটো চাওক, খুব ধুনীয়া। তো ফ্ৰণ্ট ছাইডতো মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। তো গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাই যাব। যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকে যোগাযোগ কৰক মোৰ নাম্বাৰটোত। বেছিদিন নাথাকে এইবিলাক গাড়ী, জল্দি ওলাই যাব। তো বাইহাটা চাৰিআলি পুলিচ পইণ্টত আহি মোক ফোন কৰিলে পাই যাব আপোনালোকে। তো বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে। 5,70,000 টকা ৰাখিছোঁ। অন টেবুল আৰু অলপ ডিছকাউণ্ট কৰাই দিম আপোনালোকক, সেইটো টেনশ্যন ল'ব নালাগে। আৰু মই গাড়ী ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী ৱাৰেণ্টি নহয়, ফুল গেৰেণ্টি আছে, সেইটোও কৈ দিছোঁ আপোনালোকক, পূৰা লিখা থাকিব। তো এতিয়া আপোনালোক ইঞ্জিনটো দেখাম, ইঞ্জিনটো আপোনালোকে ভালদৰে চাই ল'ব। তো এইটো ইঞ্জিনটো চাই লওক, ওচৰৰ পৰা দেখাই দিছোঁ। তো এইবিলাক চব চিল আছে, এইবিলাক দেখুৱাৰ কথাই নাই, তথাপি এবাৰ ভালদৰে দেখাই দিছোঁ। আপোনালোকে বহুতে ফোন কৰি সুধি থাকে, পিছত ফটো সোধে, তো তাৰ বাবে মই দেখাই দিছোঁ। চাই লওক, একদম ধুনীয়া কৰি। এক্সিডেণ্টেলৰ কোনো প্ৰশ্নই নাহে। তো এক্সিডেণ্টেলৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে, একো টেনশ্যনে ল'ব নালাগে। পূৰা গেৰেণ্টি থাকিব, ফুল গেৰেণ্টি থাকিব, কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নাথাকে আমাৰ তাত। তো যদি গাড়ীখন চাই ভাল লাগে, তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব। 5,70,000 টকা দাম ৰাখিছোঁ। 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো আৰু মোক বহুতে সুধিও থাকে গাড়ীখনৰ কাৰণে, যে আপোনালোকে গাড়ী লয় নেকি বুলি। তো হয়, আমাৰ ইউজ কাৰটো আপোনালোকে আমাৰ এইটো ডিলাৰত ইউজ কাৰ চেল কৰা হয়। তো ইউজ কাৰটো লোৱা যাব, কিন্তু গাড়ীখন আমি ল'ম। আপোনালোকে মোৰ স্ক্ৰীণত আহি থকা নাম্বাৰটোত আপোনালোকে মোক মেছেজ কৰিব বা গাড়ীখনৰ ফটো দিব। লগ আমি ফটো চাই আপোনালোকক কিমান দাম পায়, তো সেইটো দাম দি দিম। যদি আপোনালোকে লৈ আহিব বিচাৰে, আহিব পাৰে, বা আমি হ'লেও গুচি যাম, সেইটো টেনশ্যন ল'ব নালাগে। কিন্তু গাড়ীৰ মানে মেইনলি গাড়ী এটাই কথা, এক্সিডেণ্টেল হ'ব নালাগে, ইঞ্জিন খোলা হ'ব নালাগে। বাকী যিমান দূৰত থাকিলেও গাড়ী আমি চাম, লৈ আহিম, কথা নাই। কিন্তু মই আকৌ কৈছোঁ যে এক্সিডেণ্টেল আৰু ইঞ্জিন খোলা গাড়ী হ'ব নালাগে। যদি আপোনালোকৰ গাড়ী এক্সিডেণ্টেল বা ইঞ্জিন খোলা থাকে, তো আমাৰ তাত ফটো দি লাভ নাই, মই সেইটো গাড়ী আমি নুঠাওঁ ডিলাৰত। তো যদি আপোনালোকৰ গাড়ী ফ্ৰেছ আছে, যিমান পুৰণা হ'লেও কথা নাই, 2000 চনৰ হ'লেও কথা নাই, আমি গাড়ী উঠাই লৈ আহিম, টেনশ্যন নাই। আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰে, কথা নাই। তো আপোনালোকে গাড়ী যদি বিক্ৰী কৰে, তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে, টেনশ্যন নাই। তো গাড়ী চাইছে 52,000 ৰানিং আছে। ডিলাৰ হিষ্ট্ৰী আপোনালোকে পাই যাব। মাত্ৰ 52,000 কিলোমিটাৰ চলিছে। তো এক্সপায়াৰ টায়াৰ আনটাচ আছে এতিয়ালৈকে। তো এতিয়া আপোনালোকক দেখাই আছোঁ Alto 800খন। তো এইখন 2020ৰ ডিচেম্বৰৰ 22 তাৰিখৰ হয়, 2021 বুলিয়ে ক'ব পাৰে। 8-9 দিনৰ ডিফাৰেঞ্চ পাব। তো খুব ধুনীয়া হৈ আছে। যদি আপোনালোকে Alto 800 এখন ল'ম বুলি ভাবি আছে, তেনেহ'লে Alto 800খনো চাব পাৰে এবাৰ আহি আপোনালোকে, খুব ধুনীয়া কণ্ডিশ্যনত। আৰু এইবিলাক গাড়ীৰ কথা কি ক'ম আৰু, গোটেইখিনি ধুনীয়া কণ্ডিশ্যনতে থাকিব। তো বডি পূৰা অৰিজিনেল পেইণ্টত আছে, 100% অৰিজিনেল পেইণ্টত আছে বডি। তো টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক, চাওক, একদম নতুন টায়াৰ হয়। ইণ্টেৰিয়ৰটো চাই লওক।
পুৰা ধুনীয়া হৈ আছে। যদি আপোনালোকে ৰিফাইনেন্স কৰে এইখন গাড়ীও 60-70 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব এইখন। তো খুব সুন্দৰ হৈ আছে। টায়াৰ চাওক, চেম কণ্ডিশ্যনৰ টায়াৰ পাব আপোনালোকে। যদি আপোনালোকে এল্টো 800 ল'ব বিচাৰে তেনেহ'লে এইখন ল'ব পাৰিব। বডি পূৰা অৰিজিনেল আছে, ফুল বডি পূৰা অৰিজিনেল পাব আপোনালোকে। তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। যদি আপোনালোকে এল্টো 800খন বহুতে বিচাৰে, বহুতে ফোন কৰি থাকে এল্টো 800ৰ কাৰণে, তো নতুন ষ্টক আহিছে এল্টো 800 বহুত দিনৰ পিছত আহিছে, এমাহমান পিছত এল্টো 800 ষ্টকত আহিছে। আহিলেও মানে লগ ওলাই যায়, ভিডিঅ' বনাব সময় নাপাওঁ। তো চাই লওক, পূৰা ধুনীয়া হয় এইখন, আপোনালোকে ল'ব পাৰিব। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, আৰু ৰানিঙো কম আছে গাড়ীখনৰ। আৰু এতিয়ালৈকে গাড়ীখনৰ মানে মিউজিক চিষ্টেম এড কৰাই নাই, মানে মিউজিক চিষ্টেম এতিয়ালৈকে গাড়ীখনত লগোৱা হোৱাই নাই। যদি আপোনালোকে লয় সেইটো আমি লগাই দিম বাৰু, কিন্তু এতিয়ালৈকে কোম্পানীৰ পৰা যেনেকৈ আহিছে তেনেকৈয়ে পাব, মিউজিক চিষ্টেম লগোৱাই নাই। তো যদি এইখন গাড়ী আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,50,000 টকা। তো 3,50,000ত এইখন গাড়ী ল'ব পাৰিব। 60-70,000 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো আৰু যদি কেছত লয় মই প্ৰাইচটো আৰু অলপ ডিছকাউণ্ট কৰাই দিম, সেইটো টেনশ্যন ল'ব নালাগে। তো গাড়ী আপোনালোকে গেট আপটো চাওক, পূৰা ধুনীয়া। এতিয়া ইঞ্জিনটো দেখাই দিছোঁ, আপোনালোকে ইঞ্জিনটো চাই ল'ব। তো এফ্ৰণ্টটো চাওক, এইকেইটা মেইন বস্তু হয়, আপোনালোকে য'ত গাড়ী ল'লেও এইকেইটা বস্তু চাই ল'ব। এইকেইটা মেইন বস্তু হয় গাড়ীখনৰ। তো খুব ধুনীয়া হৈ আছে, আপোনালোকক ওচৰৰ পৰা মই দেখাই দিছোঁ। কোনো ধৰণৰ ৰেঞ্জ ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে বিশেষ নাজানে গাড়ীখনৰ কথা, তো ভাল আপোনাৰ বিশ্বাসী মেকানিক এজন লৈ আহক, নহ'লে বা আমাৰ ওচৰত মাৰুতি চুজুকি আছে, হুণ্ডাই আছে, আপোনালোকে তাতে লৈ যায় উঠি আপোনালোকে চেক কৰি, গোটেই হিষ্ট্ৰী চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে। গোটেইখিনি আপোনালোকে ফেচিলিটি পাই যাব। যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।